ডিফু টাউন কমিটিৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ ৰঙালী বিহুৰ আগে আগে হ'ব 4 মাহৰ দৰমহা বিজেপিৰ নাম লৈ উদন্ত যুৱকৰ উদ্ভাণ্ডালি বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল সংগঠনৰ জিলা জনস্বাস্থ্য বিভাগৰ অধীনস্থ টেকেলা অঞ্চলত পানী যোগান আঁচনি ধোৱাচাঙত নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডিফু টাউন কমিটি কৰ্মচাৰীসকলৰ বাবে আগন্তুক ৰঙালী বিহুৱে কঢ়িয়াই আনিছে সুখবৰ ৰঙালী বিহুৰ আগে আগে সুদীৰ্ঘ দিনে দৰমহা নোপোৱা কৰ্মচাৰীসকল বিশেষকৈ সাফাই কৰ্মীসকলে পাব 4 মাহৰ দৰমহা 3 এপ্ৰিলত কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সভাত এই কথা ঘোষণা কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন ইংতি পৰিষদৰ বিভাগীয় সচিব বীৰ সিং ইংতি বিভাগীয় অভিযন্তা নিপুচৰণ দত্ত প্ৰাক্তন ৱাৰ্ড কমিছনাৰ চিময়ন ৰংফাৰ প্ৰমুখ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ সভাত 4 মাহৰ দৰমহা আদায় দিয়াৰ কথা ঘোষণা কৰাৰ লগতে টাউন এলেকাত থকা বজাৰ তথা দোকান সমূহৰ পৰা সংগ্ৰহিত ৰাজহসমূহ পৰিষদত ঠিকমতে জমা নোহোৱা আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা বিলোচনা কৰা হয় বিভিন্ন দোকানসমূহৰ পৰা উঠোৱা ৰাজহখিনি ঠিকমতে পৰিষদৰ নিৰ্দিষ্ট কোষত জমা হ'লে কৰ্মচাৰীসকলক মাহেকীয়া দৰমহা দিব পাৰিব বুলি ব্যক্ত কৰে সভাত উপস্থিত বিষয়ববীয়াসকলে ডিফু চহৰৰ বহল চৌহদখন ভালদৰে সাৰি পুচি নিকাকৈ ৰাখি সুন্দৰ ডিফু চহৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দি সভাই পুনৰ দোকান তথা বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা কৰ সংগ্ৰহকাৰীসকলক ঠিকমতে সংগ্ৰহিত কৰ পৰিষদৰ নিৰ্দিষ্ট কোষত জমা দিয়াৰ বাবে আহ্বান কৰে মংগল ইংহিৰ ৰিপৰ্ট কাট নিউজ বিজেপিৰ নাম লৈ লংকাত মঙলবাৰে তাণ্ডৱ চলাই এইজন উদন্ত যুৱকে অকল তাণ্ডৱ চলোৱাই নহয় বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিককো লক্ষ্য কৰি লয় এইজন উদন্ত যুৱকে উল্লেখ্য যে মঙলবাৰে লংকা চহৰৰ মাছমজিয়াত 1 নং ৰেল গেটৰ সমীপত লংকাৰ একাংশ বিজেপি কৰ্মীয়ে এখন শিলভৰ্তি ডাম্পাৰ আবদ্ধ কৰি বন বিভাগক লগে লগে খবৰ দিয়ে একাংশ সাংবাদিকে আপুনি আমাৰ কেমেৰাত কি হাত দিছে আপুনি আমাৰ কেমেৰাত কি হাত দিছে আপুনি কেমেৰাত কি হাত দিছে লংকালৈ তাৰপিছত বেলেগ ৰবীন্দ্ৰ ডাক ক'ব লাগে যে গাড়ীখন ৰৈছে তুমি ৰবীন্দ্ৰ তোমাৰ আমি ডক তোমাৰ আছে বুলি কৈছে তোমাৰ আছে পাব্লিক কিহতে পাব্লিক হিচাপে ধৰিছে খবৰ লাভ কৰি ঘটনাস্থলীত বন বিভাগৰ লগতে উপস্থিত হৈছিল সাংবাদিকৰ এটা দল আৰু সেই মুহূৰ্ততে ধুমকেতুৰ দৰে আবিৰ্ভাৱ হৈছিল হুজাই এইজন যুৱক আৰু ভদ্ৰতাৰ সীমা চেৰাই যুৱকজনে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক লক্ষ্য কৰি চুচা লোৱাৰ লগতে সাংবাদিকৰ কেমেৰা ভঙাৰ চেষ্টা কৰে চাওক সেই দৃশ্য কিদৰে সাংবাদিকৰ কেমেৰা ভঙাৰ চেষ্টা কৰিছে উদন্ত যুৱকজনে ইমানে খান্তনত থকা যুৱকজন বিজেপি বিধায়কৰ নাম লৈ যুৱকজনে এইদৰে সাংবাদিকৰ ওপৰত খৰ্গহস্ত হৈ চলালে তাণ্ডৱ উল্লেখ্য সাংবাদিকক এইদৰে অপদস্থ কৰা ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন দল সংগঠনে দিছে গৰিহণা লক্ষণীয়ভাৱে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বিজেপি দলৰ নাম লৈ এইজন উদন্ত যুৱকে দিন দুপৰতে চলোৱা তাণ্ডৱ ঘটনাই অঞ্চলটোৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমে এটা বাতৰি পৰিৱেশন কৰিবলৈ যাওঁতে এখন খবৰ পাইছিলে যে পাথৰৰ গাড়ী এখন ৰাবিজৰ গাড়ী এখন জনতা পাৰ্টিৰ কোনো ভাৰতীয় জনতা পাৰ্টিৰ কেইজনমান কৰ্মীয়ে খবৰ দিছিলে খবৰ দিয়াৰ লগে সংবাদ মাধ্যমত তাত উপস্থিত হৈছিলে তাৰপিছতে ময়ো তাত উপস্থিত হৈছিলোঁ হৈ যোৱাতে তথাকথিত এজন লিডাৰ নেতা বুলি মই তেখেতক নকওঁ পাবত গজা নেতা কেনেকুৱা ধৰণৰ হুজাই তেখেতৰ টাউনৰ ঘৰ আৰু আহিলৈ পেলাই সংবাদ মাধ্যমৰ ওপৰত অশালীন মন্তব্য আৰু ভাৰতীয় জনতা পাৰ্টিৰ তেখেতে বিধায়কৰ নাম লৈ পেলাই কাম কৰি আছে বুলি কৈ অশালীন মন্তব্য কৰে আৰু যেতিয়া সংবাদ মাধ্যমৰ কেমেৰাত তেখেতৰ হাত ধৰি পেলাই যি অশালীন মন্তব্য প্ৰকাশ কৰিছিল তাত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ
কাৰণ অসম চৰকাৰখন ৰাইজৰ আস্থাভাজন লৈ পেলাই চৰকাৰ গঠন হৈছে আৰু ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি গুৰুত্ব প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টীয়ে কোনো দুৰ্নীতিৰ ক্ষেত্ৰত লিপ্ত নহয় আৰু এনেকুৱা ধৰণৰ যদি কৰ্মী দুৰ্নীতিৰ ক্ষেত্ৰত লিপ্ত হয় চৰকাৰে উচিত শাস্তি প্ৰদান কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান জনাইছে আৰু এতিয়া সংবাদ মাধ্যমৰ লগত যিখিনি তেখেতৰ বক্তব্য আৰু অশালীন ব্যৱহাৰ কৰিলে তাক তীব্ৰ গৰিহণা দিয়াৰ লগতে আমিও প্ৰশাসনক উচিত অনতিপলমে তেখেতৰ যাতে শাস্তি প্ৰদান কৰা আৰু গ্ৰেপ্তাৰ কৰা এনেকুৱা দোষী ব্যক্তিক যাতে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আহ্বান জনাইছে লংকাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ কাৰ্বি আংলং জনস্বাস্থ্য বিভাগৰ অধীনত কেইবাটাও ভিতৰুৱা অঞ্চলত গঞা ৰাইজক বিশুদ্ধ পানী যোগান দিয়াৰ উদ্দেশ্যে স্থাপন কৰা পানী যোগান আঁচনি প্ৰকল্প এনেদৰে পিছপৰা টেকেলাংজোন য'ত গঞা ৰাইজে বছৰ বছৰ ধৰি বিষাক্ত ফ্ল'ৰাইড আৰু আৰ্ছেনিক যুক্ত পানী সেৱন কৰি আহিবলগীয়া হৈছে এই দিশৰ প্ৰতি লক্ষ্য ৰাখি গঞা ৰাইজক বিশুদ্ধ খোৱা পানী যোগান দিয়াৰ উদ্দেশ্যে পৰিষদৰ অধীনস্থ বিভাগটোৱে নিৰ্মাণ কৰা টেকেলাংজোন পানী যোগান আঁচনি সম্পত্তি ধোৱাচাঙত উন্নয়নৰ আঁচনি গ্ৰহণ কৰা এটা পৃথক কথা আৰু আঁচনি ৰূপায়ণ কৰাটো আন এটা পৃথক কথা দৃশ্যটোলৈ মন কৰক এয়া বৃহত্তৰ টেঙালাংজোন এলেকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ পানী যোগান আঁচনিৰ কাৰ্যালয় হাবি জংঘলেৰে ঘেৰি ৰখা বিৰাট চৌহদত কাৰ্যালয় আছে কিন্তু নাই কোনো নৰমনিচৰ আৰাও লাখ লাখ চৰকাৰী টকা অপচয়ৰে স্থাপন কৰা এই বিশাল এলেকা দখল কৰি থকা নিজম কাৰ্যালয় ভৱন কেইটি পৰিষদৰ তদন্তীকৰণ কংগ্ৰেছ চৰকাৰৰ শাসনকালতে স্থাপন কৰা হৈছিল চৰকাৰী টকা অপচয় কৰি ভৱন নিৰ্মাণ ঠিকাদাৰ বিল ধনৰ উঠালে কিন্তু ৰাইজৰ ভাগ্যতহে নহ'ল খোৱা পানী নিৰুপায় ৰাইজ বিষাক্ত খোৱা পানীকে সেৱন কৰি থাকিবলগীয়া হৈছে আজিও স্থানীয় একাংশ সচেতন ৰাইজৰ প্ৰশ্ন কৰকান্থী পৰিষদৰ সমষ্টি এলেকাত থকা আৰু সম্পত্তিৰ ভোট বাংলালৈ পৰিণত হ'ব খোজা কাৰ্যালয়ৰ পৰা পানী যোগান দিয়া কাৰ্য এই পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত সম্ভৱ হ'বনে বিষাক্ত ফ্ল'ৰাইড আৰু আৰ্ছেনিক পানী সেৱন কৰিবলগীয়া অৱস্থাৰ পৰা মুক্ত পাবনে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ হাবিয়নী এখন গাঁৱত এঘৰ গৃহস্থৰ অনুপস্থিতিত লেলিহান জুইত পুৰি চাৰখাৰ হ'ল ঘৰৰ লগতে ঘৰৰ সা সামগ্ৰী জুইত পুৰি ৰৈ যোৱা ঘৰৰ অৱশিষ্টলৈ চাই অতি দুখীয়া পৰিয়ালৰ নিৰুপায় গৃহিণীৰ হিয়া ভঙা কান্দোনৰ সুৰে মাথো ভৰি পৰিল বতাহত লেলিহান জুইৰ পৰা একোৱে বচাব পৰা নগ'ল ঘৰুৱা সা সামগ্ৰী ক'ত ঘটিছিল এই দুখজনক ঘটনা জানিবলৈ চাওঁ আহক এই বিশেষ প্ৰতিবেদন এই দৃশ্য সিংহাসন এলেকাৰ অতি ভিতৰুৱা গাঁৱৰ এঘৰ বিধবংশী জুইত পৰি চাৰখাৰ হোৱা ঘৰ সিংহাসন এলেকাৰ মানসিং তেৰাং নামৰ গাঁওখনৰ এটা সৰু আৰু দৰিদ্ৰ পৰিয়ালৰ ঘৰত 2 এপ্ৰিলত ঘটে এই দুৰ্ভাগ্যজনক ঘটনা জ্বলি পৰি চাৰখাৰ হোৱা ঘৰখন অৱশিষ্টলৈ চাই গৃহিণীৰ হিয়া ভঙা কান্দোন চাই কন্দাৰ বাহিৰে এই সময়ত কৰোণীয়া একো নাই এনেধৰণৰ ঘটনা হ'লে চহৰটো জুই নিৰ্বাপক বাহিনীৰ সময়ত আহি নাপায় এনেহে দুৰ্গম এলেকাৰ এখন গাঁৱৰ বিধবংশী জুইৰ পৰা ৰক্ষাৰ উপায় মাত্ৰ চুবুৰীয়া তৎপৰতা হয় তৎপৰতাৰে গাঁৱৰ মানুহে মিলি পানী আনি জুই নুমুৱাৰ ব্যৱস্থা কৰা দেখা নগ'ল নিসহায় পৰিয়ালটিৰ মাতৃয়ে সেয়েহে যিমান পাৰে হিয়া ঠাকুৰি কান্দিলে দুখনী মহিলাৰ হিয়া ভঙা কান্দোনেৰে মাথো বতাহত পৰি সেই সময়ত
এই ঘটনাৰ সংক্ৰান্তত জানিব পৰা মতে সিদিনা পুৱাই দুখীয়া পৰিয়ালটিৰ মানুহ হালে আনৰ ঘৰৰ হাজিৰা কামত ওলাই গৈছিল। দুয়ো এইদৰে হাজিৰা কামত থকা অৱস্থাতে অকলশৰীয়া ঘৰখনত কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰা সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে। বিশেষ প্ৰতিবেদক কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Please make your visit in AL Exotic showroom. It's time to replenish your garden with different kinds of exotic plants. Various kinds of exotic plants, PE pots, gift items, and more accessories for both indoor and outdoor are available here. AL Exotic showroom near SR Petrol Pump, Difu, Karbi Anglong. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। Turkimi outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত। পৰিষদীয় সিংহাসন সমষ্টিৰ অন্তৰ্গত মনসিং টাৰাং গাঁৱত এঘৰত গৃহস্থৰ অনুপস্থিতিত সন্দেহযুক্ত কোনো দুৰ্বৃত্তৰ দলৰ দ্বাৰা বাসগৃহত অগ্নিসংযোগ কৰে। 2 এপ্ৰিলত সংঘটিত এই ঘটনাৰ ফলত গোটেইখন ভয়াৱহ লেলিহান জুইত পুৰি চাৰখাৰ হ'ল আনৰ ঘৰত হাজিৰা কৰি সংসাৰ চলোৱা দুখীয়া পৰিয়ালটি সপোনৰ ঘৰ। পৰিষদীয় সিংহাসন সমষ্টিৰ অন্তৰ্গত মনসিং টাৰাং গাঁৱত এঘৰত গৃহস্থৰ অনুপস্থিতিত সন্দেহযুক্ত কোনো দুৰ্বৃত্ত দলৰ দ্বাৰা বাসগৃহত অগ্নিসংযোগ কৰে। 2 এপ্ৰিলত সংঘটিত এই ঘটনাৰ ফলত গোটেইখন ভয়াৱহ লেলিহান জুইত পুৰি চাৰখাৰ হ'ল আনৰ ঘৰত হাজিৰা কৰি সংসাৰ চলোৱা দুখীয়া পৰিয়ালটি সপোনৰ ঘৰ। হেৰুৱা সপোন ঘূৰাই আনিব নোৱাৰিলেও য'ত সামান্য সাহায্য আগবঢ়াই মানৱীয়তাৰ উৎকৃষ্ট চানেকি দিলে ডিফু আঞ্চলিক কমিটি আৰু মুখ্য শাখাৰ কাৰ্বি নেতৃত্বই। সাধাৰণ সম্পাদক ৱাইচং বে আৰু মানস ৰংপিৰ নেতৃত্বত যোৱা ছাত্ৰ দলটিয়ে দুখীয়া পৰিয়ালটিৰ দুখৰ বাতৰি লোৱাৰ লগতে আগবঢ়ালে কেইটিমান সাহায্য সামগ্ৰীৰ টোপোলা। অৰুণ লেখথেৰ ৰিপৰ্ট, কাট নিউজ। কেইবাটাও বড়ো সামাজিক সংগঠনৰ বাৰ্ষিক অধিৱেশন 2 এপ্ৰিলত সফল সামৰণি পৰে।
1 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 2 এপ্ৰিলত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনখনি অন্তিম দিনা এক গুৰুত্বপূৰ্ণ সেমিনাৰ অনুষ্ঠিত হয় 68তম কছাৰী সমাজ 30তম ABWWF 15তম DBHA 15তম DUBA 9ম বডো গাঁওবুঢ়া এফৰ্ট আদি 4টাকৈ সংগঠনৰ একত্ৰিত অধিৱেশনত কছাৰী সমাজ কাৰ্বি আংলং শাখাৰ উপসভাপতি ৰত্নেশ্বৰ বসুমতাৰী পৌৰোহিত্যত অনুষ্ঠিত সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু টিছু কাৰ্যবাহী সদস্য তৰেন্দ্ৰ ব্ৰহ্ম মিছন ভিৱালা মুখ্য কাৰ্যনিৰ্বাহক ডাক্তৰ বীৰৱালা ৰাভাকে ধৰি পৰিষদ সদস্য দৰসিং ৰংহাং প্ৰমুখ বিশিষ্ট ব্যক্তিসকলে অংশ লয় ভাৰত জ্যোতি বঁটা প্ৰাপক ডাক্তৰ প্ৰেমানন্দ মুছাহাৰী সোমেশ্বৰ বঁটা প্ৰাপক ঋতুৰাজ বসুমতাৰী আৰু কাৰ্বি জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি PhD সন্মান অৰ্জন কৰা ডক্তৰ ধনেশ্বৰ নাৰ্জাৰীক সভাত ৰাজহুৱা সম্বৰ্ধনা জনায় লাংহিনৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ বুকাৰ পদুম আছিল জয়ভদ্ৰ হাগজে ডিমাছা জনগোষ্ঠীৰ প্ৰথম স্নাতক পূৰ্বৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰা প্ৰথম জনগোষ্ঠীয় ভাৰতীয় বায়ু সেনা আছিল জয়ভদ্ৰ হাগজে আৰু ডিমা হাছৰ প্ৰথিত যশা লেখিকা তথা সাহিত্যিক নিৰুপমা হাগজে স্বামী আছিল জয়ভদ্ৰ হাগজেৰ হাফলঙত 2 এপ্ৰিলত জয়ভদ্ৰ হাগজে 104 সংখ্যক জন্ম বাৰ্ষিক পালন কৰে হাফলং সাংস্কৃতিক প্ৰেক্ষাগৃহত জিলা সাংস্কৃতিক আৰু প্ৰচাৰ বিভাগৰ সৌজন্যত 2 এপ্ৰিলত হাফলং সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় ডিমাছা জাতিৰ প্ৰথম স্নাতক জয়ভদ্ৰ হাগজেৰে 104 সংখ্যক জন্ম বাৰ্ষিকী ডিমা হাছৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱালাল গাৰ্লুছাই মুখ্য অতিথি 16 নং হাফলং বিধানসভাৰ বিধায়ক বীৰভদ্ৰ হাগজেৰে জিলা উপায়ুক্ত অমিতাভ হাজখোৱা অধ্যক্ষ ৰানু লাংথাচাকে ধৰি ডিমা হাছৰ পৰিষদ কেইজন প্ৰমুখ পৰিষদ সচিব প্ৰমুখ বিশিষ্ট আমোলাসকলে সন্মানীয় অতি হিচাপে সভাত উপস্থিত থাকে উল্লেখ্য সিলেটৰ মুৰাৰী চান্দ কলেজৰ পৰা প্ৰথম স্নাতক জয়ভদ্ৰ হাগজেৰে জীৱন পৰিক্ৰমা আছিল বৰ বহল হাগজেৰে হৈছে প্ৰথম ভাৰতীয় বায়ু সেনা আৰক্ষী বিভাগত প্ৰথম কাৰাগাৰ বিষয়া স্বাধীনতা ভাৰতৰ ৰাজ্যসভাৰ প্ৰথম সদস্য মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ শিক্ষা বিভাগৰ মন্ত্ৰী আছিল ডিমা হাছৰ নন্দিছা গাঁৱত জন্মগ্ৰহণ কৰা জয়ভদ্ৰ হাগজেৰে পিতৃৰ নাম হাস্যৰাম হাগজে মাতৃৰ নাম ৰিংলাইডি হাগজে নিৰ্দিষ্ট বয়সতকৈ পলমকৈ শিক্ষা জীৱনত প্ৰৱেশ কৰা হাগজে নন্দিছা গাঁৱৰ মিছন স্কুলতে প্ৰথম শিক্ষা জীৱন আৰম্ভ কৰিছিল তাৰ পিছত শিলং চৰকাৰী হাইস্কুলৰ পৰা প্ৰথম স্নাতক মেট্ৰিক পাছ কৰি গুৱাহাটী কটন কলেজৰ পৰা ইণ্টাৰমিডিয়েট শাখাত প্ৰথম স্থান উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষাৰ সিলেট মুৰাৰী চান্দ কলেজৰ পৰা BA পাছ কৰে 1938 চনত প্ৰথমটো গ্ৰেজুৱেট হাগজেৰে ডিমাছা ইয়ৰ্থ অফ ডিমাছা হাছাও সংগঠন গঠন কৰে তাৰ পিছত নগাঁও জেলৰ সহকাৰী জেলাৰ হিচাপে চৰকাৰী যোগদান দিয়ে যদিও ঘৰৰ পৰা মাটি পঠুৱা জয়ভদ্ৰ হাগজে ঘৰলৈ আহে আৰু পিতৃৰ মৌজাদাৰী দায়িত্ব চম্জি লয় ইয়াৰ পিছতে তেওঁ ৰাজনৈতিক জীৱনত প্ৰৱেশ কৰে ডিমা হাছৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হোৱাৰ উপৰিও তেওঁ বিমলা প্ৰসাদ মন্ত্ৰী সভাত শিক্ষামন্ত্ৰীৰ দায়িত্ব আৰু বিষ্ণু মেধি মন্ত্ৰীৰ সভাত সংসদীয় সচিব গড়কাপ্তানী দায়িত্বৰ বিভাগ সম্ভালে জয়ভদ্ৰ হাগজেৰে এতিয়া আৰু নাই যদিও তেওঁৰ কৰ্মৰাজি আজিও ডিমাছাৰ মাজত জিলিকি আছে হাফলঙৰ পৰা সুৰজ বৰ্মনৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছো ধন্যবাদ